Hello and welcome to our YouTube channel. মই আজি আপোনালোকৰ হৈতে mock testৰ ভিডিও সিৰিজৰ পাৰ্ট আগবঢ়াবলৈ ওলাইছো গতিকে আহক বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আপোনালোকে যাতে শেষলৈকে চাই ভিডিওটো গতিকে আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে which among the following sultan of Bengal removed the last king of the Kamatapur kingdom বংগৰ তলৰ কোনজন সুলতানে কমতাপুৰ ৰাজ্যৰ শেষ ৰজাক অপহৰণ কৰিছিল অপশন কেটা দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ সি আলাউদ্দিন হুছেইন শাহ নামৰ সুলতানজনে কমতাপুৰ ৰাজ্যৰ শেষ ৰজাজনক অপহৰণ কৰিছিল Next question Which district was separated from Assam and given to Pakistan কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল অপশন কেটা চাই লওক পাৰিছেনে আপোনালোকে উত্তৰ দিবলে ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ বি সেলহেট নামৰ জিলাখন অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল Okay, next question. Who was the last ruler of mythological Bhauma dynasty? পৌৰাণিক ভৌমা বংশৰ শেষ শাসক কোন আছিল? অপশন কেটা চাই লওক পাৰিছে যদি জনাওক আৰু যিসকলে পঢ়া নাই তেওঁলোকক মই কোৱেশ্চনটো এনসাৰটো জনাই দিছো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সুপৰ্ণা কালিকা পুৰাণৰ মতে পৌৰাণিক ভৌমা বংশৰ শেষ শাসক সুপৰ্ণক তেওঁৰ মন্ত্ৰীসকলে হত্যা কৰিছিল আৰু তেখেত আছিল মানে সুপৰ্ণ আছিল পৌৰাণিক ভৌম বংশৰ শেষ শাসক Next question Assam became a constitution state of India in the year কোন চনত অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয় একদমেই ইজি কোৱেশ্চন সকলোৱে জানিব নিশ্চয় গতিকে ইয়াৰ অপশনটো শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ সি 1950 চনত অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হৈছিল Next question Dubi and Nidhanpur inscription was made during the regime of which of the following Burma king Dubi আৰু Nidhanpuৰৰ শিলালিপি তলত উল্লেখ কৰা কোনজন বৰ্মন ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশনবোৰ দিয়া হৈছে চাই লওক আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ ডি ভাস্কৰ বৰ্মনৰ শাসনকালত ডুবি আৰু নিধানপুৰৰ শিলালিপি নিৰ্মাণ কৰা হৈছিল Next question When was Mizoram separated from Assam অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল অপশনবোৰ চাই লওক আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ এ 1972 চনত অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল Next question Parikshit Narayan was the ruler of which of the following region of ancient Assam Parikshit Narayan প্ৰাচীন অসমৰ তলৰ কোনটো অঞ্চলৰ শাসক আছিল পাৰিছেনে আপোনালোকে ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ বি কোচহাজ পৰীক্ষিত নাৰায়ণ প্ৰাচীন অসমৰ কোচহাজ অঞ্চলটোৰ শাসক আছিল নৰনাৰায়ণৰ মৃত্যুৰ পিছত নৰনাৰায়ণৰ ভতিজা পৰীক্ষিত নাৰায়ণে কোচহাজত স্বাধীনতা ঘোষণা কৰি তাতেই শাসন কৰিছিল Next question The author of Assamese Sahitya's Buranji is অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লিখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো ম্যাক্সিমামে জানে আই থিংক সো যিসকলে পাৰিছে কমেন্ট কৰি নিশ্চয় জনাব ওকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ 8 দেবেন্দ্ৰনাথ বেজবৰুৱা আছিল অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ লিখক আগবাঢ়িছো নেক্সট কোৱেশ্চনলৈ কনকলতা বৰুৱা became the first matriarch
from which one of the following national movements? তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনৰ প্ৰথম শহীদ হৈছিল কনকলতা বৰুৱা? অপশন কেটা দিয়া হৈছে আপোনালোকক ইটো সাকে মানে সকলোৱে জানে এই কোৱেশ্চনটোৰ আনসাৰ মই কোৱাৰো দৰকাৰ নাই মই ভাবো কিন্তু ইয়াৰ ওকে মই কৈ দিছো তথাপিও জানিবা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ ডি কুইট ইণ্ডিয়া মুভমেন্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ যেটো সময় আছিল সেই সময়ছোৱাত মানে প্ৰথম শহীদ হৈছিল কনকলতা বৰুৱা আগবাঢ়িছো নেক্সট কোৱেশ্চনলে Which refinery was established due to the Assam Accord? অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন হৈছিল? অপশন কেটা দিয়া হৈছে ওকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ বি নুমলীগড় শোধনাগাৰটো অসম চুক্তিৰ বাবে স্থাপন কৰা হৈছিল Next question Who was the only representative from Assam as well as Northeast India to the drafting committee of the Indian Constitution? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰাও একমাত্ৰ প্ৰতিনিধি কোন আছিল? ওকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ ডি সৈয়দ মোহাম্মদ সাদুল্লাহ তেখেতে সৈয়দ মোহাম্মদ সাদুল্লাহে আছিল মানে একমাত্ৰ ব্যক্তি যে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল Next question When was the Assam Provincial Congress formed? অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? অপশন কেটা দেখুৱাই দিছো আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ পাৰিছেনে কবলে ওকে তো অপশন নম্বৰ এ ইজ ইয়াৰ মানে কাৰেক্ট আনসাৰ আৰু 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ গঠন কৰা হৈছিল Next question Who was the Ahom's war leader in Battle of Itahuli? Itahuli যুদ্ধত আহোমৰ যুদ্ধ নেতা কোন আছিল? অপশন কেটা চাই লওক ওকে সো মই এতিয়া কৈ দিছো ইয়াৰ কাৰেক্ট আনসাৰটো যিসকলে পাৰিছে কমেন্ট কৰি জনাওক ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ সি দিহিঙীয়া আলুন বৰবৰুৱা ইটাখলি যুদ্ধত আহোমৰ যুদ্ধ নেতা আছিল Next question Who was the first elected president of the Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? অপশন কেটা চাই লওক যদি পাৰিছে জনাওক ওকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ এ কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি আছিল Next question Who was the minister of Assam under diarchy system মানে diarchy ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিল অপশনবোৰ চাই লওক আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ ডি প্ৰমোদ চন্দ্ৰ দত্ত আছিল diarchy ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী Next question Who was the king of Ahom dynasty during the Mirjumla attack? Mirjumla আক্ৰমণৰ সময়ত আহোম বংশৰ ৰজা কোন আছিল? এটো ইজি কোৱেশ্চন আপোনালোকে সাকে জানে অপশনবোৰ চাই লওক যদি পাৰিছে কমেন্ট কৰি জনাওক আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ বি জয়ধৱ সিংহ মিৰ্জুমলা আক্ৰমণৰ সময়ত আহোম বংশৰ ৰজা আছিল Okay, next question. Who was the first Assamese to join the Indian National Congress during its second session held in 1886? 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল? অপশন কেটা চাই লওক
আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশন নম্বৰ সি নবীন চন্দ্ৰ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈয়ে 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া আছিল Next question. Which among the following animal was used a royal symbol of kings in ancient Kamrup? প্ৰাচীন কামৰূপৰ তলৰ কোনটো প্ৰাণীক ৰজাৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল? The easiest question I think. এটো আপোনালোকৰ সকলোৱে জানিব লাগে মোৰ হিচাপত গতিকে নিশ্চয় পাৰিছে অপচন কেইটা দেখিয়ে চাগে মানে কোৱেশ্চনটো দেখিয়ে চাগে আপোনালোকে ক'ব পাৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি এলিফেন্ট হাতী আমি সকলোৱে জানো যে হাতীক প্ৰাচীন কামৰূপৰ মানে ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল Next question. Who was the chief president of Swaraj Party in Assam? অসমৰ স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি কোন আছিল? অপচনবোৰ চাওক যদি পাৰিছে জনাওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি তৰুণ ৰাম ফুকন অসম স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি আছিল আগবাঢ়িছো আজিৰ শেষৰটো কোৱেশ্চনলৈ Which of the following princes of Kamrup kingdom married King Megha Bahana of Gandha dynasty of Kashmir? Kamrup ৰাজ্যৰ তলৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গুণ্ডা বংশৰ ৰজা মেঘা বাহনৰ লগত বিয়া হৈছিল? অপচনবোৰ চাওক আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ এ অমৃতা প্ৰভা তেখেতে মানে কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী অমৃতা প্ৰভা আছিল মানে এজন মানে ছোৱালী মানে ৰাজকুমাৰী যিয়ে মানে কাশ্মীৰৰ গণ্ডা বংশৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল আৰু অমৃতা প্ৰভা আছিল বালা বৰ্মন ৰজাৰ জীয়ৰী গতিকে আজিলৈ ইমানে আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাইছে আৰু ভিডিওটোৰ দ্বাৰা আপোনালোকে মানে লাভান্বিত হ'ব বুলি মই আশা কৰিছো গতিকে আজিৰ ভিডিওটো ইমানে নেক্সট ভিডিওবিলাক চাই থাকিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড কমেন্ট কৰি জনাব কিমানটা আপোনালোকে পাৰিছে এণ্ড কিমানটা পাৰা নাই থ্যাংক ইউ